আপোনালোকে চাব আমাৰ গোৱালপাৰা পূব সমষ্টিটো গোৱালপাৰা ডিষ্ট্ৰিক্টখনেই আটাইতকৈ সমস্যা জৰ্জৰিত ডিষ্ট্ৰিক্ট আৰু যি চৰ অঞ্চলৰ মানুহ আছে সেই অঞ্চলৰ যিটো গৰাখহনীয়াৰ সমস্যা এই সমস্যাটো আচলতে সাংঘাতিক মাৰাত্মক। গোটেইবিলাক আমাৰ ভাৰতীয় মানুহ অসমীয়া মানুহ তেওঁলোকৰ বানপানীৰ কবলত পৰি গৰাখহনীয়াৰ কবলত পৰি তেওঁলোকে আজি সাজপানীত থাকিব লগা হৈছে। সেইবিলাক সাজপানীত থকাৰ কাৰণে ৰিজাৰ্ভ বেংকত মাটিত থকাৰ কাৰণে ফৰেষ্টৰ ফালৰ পৰা বা তেওঁলোকক উচ্ছেদ কৰি তেওঁলোকৰ সমস্যাৰ সীমা নোহোৱা হৈছে। সেইসকলক মানুহ পুনৰ্সংস্থাপন কৰাৰ কাৰণে এটা পৰিকল্পনা আছে। সেইটো নিশ্চয় সেইটো পৰিকল্পনা আমি বাস্তৱ ৰূপ দিব পাৰিম। আনহাতে গোৱালপাৰা ডিষ্ট্ৰিক্টত নিবনুৱা সমস্যাই ছানি ধৰিছে। আগতে তেনেকুৱা নাছিল। এতিয়া প্ৰায় ২৭,০০০ ৰেজিষ্টাৰ্ড নিবনুৱা আছে, ২৭,০০০ গ্ৰেজুৱেট নিবনুৱা আছে। এইবিলাকৰ কাৰণে চাকৰি দি মই কৈছোঁ, মই যেতিয়া বিধায়ক হৈ আছিলোঁ কিমানটা চাকৰি ১,০০০লৈকে চাকৰি দিছোঁ। চাকৰি টকা LP স্কুলৰ চাকৰি কিমান ওলাব বা সেইটো টেট পৰীক্ষাৰ জৰিয়তে মেৰিটত পাব তেওঁলোকে, কিন্তু বাকী ক'ত তেওঁলোকক এবজৰ্ব কৰিব, এই এটা মোৰ ডাঙৰ চিন্তা আছে। গতিকে মই ইণ্ডাষ্ট্ৰি আনিব লাগিব। ইয়াৰ যিটো নেচাৰেল ৰিচোৰ্চ আছে, গোৱালপাৰাৰ যিটো লোকেল ৰিচোৰ্চ আছে, সম্পদ আছে, তাৰ ওপৰত ভিত্তি কৰি ইণ্ডাষ্ট্ৰি কৰিব পৰা ব্যৱস্থা আছে। যেনেকুৱাকৈ ধৰি লওক ফুড প্ৰচেছিং, ইয়াত যথেষ্ট পৰিমাণে আনাৰস হয়, যথেষ্ট পৰিমাণে কমলা হয়, আদা হয়, এইবিলাক হয়। ঠিক এইবিলাকৰ ভিত্তি কৰি বা আলু হয়, চিপ হয় বা কল হয়, এইবিলাকৰ ভিত্তি কৰি ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰি তেওঁলোকক এবজৰ্ব কৰিব পাৰে নেকি, এইটো মোৰ চেষ্টা এটা থাকিব। আনহাতে গোৱালপাৰাক লৈ এটা মোৰ সাংঘাতিক সপোন আছে। ইয়াত গোৱালপাৰাত আপোনালোকে জানে ট্ৰেন্সপৰ্টটো ইমান ভিৰ হয়, প্ৰত্যেকখন ঠাইতে আজি অভাৰব্ৰিজ হ'বলৈ আৰম্ভ কৰিছে। মই যদি গোৱালপাৰা টাউনতে অভাৰব্ৰিজ দিব পাৰোঁ, ঠিক তেনেকুৱাকৈ যদি আমাৰ হাছিলা বিলখন নাইবা পঞ্চৰত্ন দলঙৰ পৰা পাগলাত্যাকলৈকে আমি ৰ'পৱে কৰিব পাৰোঁ, ঠিক যদি আমাৰ হাছিৰ যদি পিচিকালচাৰ মৎস্য শিল্প কৰিব ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়া বহুত মানুহ তাতে এবজৰ্ব হ'ব মই ধাৰণা। এইবিলাক এটা মোৰ সপোনে। কিমান দূৰ পাৰোঁ মই নাজানো, কিন্তু চৰকাৰখন যিহেতু BJP নেতৃত্বত হ'বই আৰু ৰাইজে আৰু মোৰ বিশ্বাস ৰাইজে মোক ভোট দিব, এইবিলাক কাৰণতে মোক ভোট দিব, জয়যুক্ত কৰাব। আৰু এইবিলাক সমস্যা সমাধান কৰাৰ কাৰণে অন্ততঃ এখন গোৱালপাৰা চহৰখনক এখন জাগত জিলিকা চহৰ হিচাপে তৈয়াৰ কৰি আৰু নিবনুৱা সমস্যা সমাধান কৰি আৰু যিসকলৰ ভূমিহীন তেওঁলোকক ভূমিৰ পাট্টা আবণ্টন ভূমিৰ পাট্টা দি পেলাই এই সমস্যাটো বানপানীৰ সমস্যাটো সমাধান কৰিব নোৱাৰিলেও তেওঁলোকক যাতে যিটো বানপানীত তেওঁলোকে ক্ষতিগ্ৰস্ত হৈছে বা ঘৰ মাটি হেৰুৱাইছে তেওঁলোকক সংস্থাপন কৰাটো মোৰ প্ৰথম এটা দায়িত্ব হ'ব।